Sondona Islari Onggonabadiyaव मावनाय फोरोंगिरि आरो आखान्थि मददगिरि आइजोफोरनि अंगनाबादिसिम जानाय मुवा बेसाद रोगानायाव नांनाय भाराखौ मावख'निफ्राय होयैनि खुद्रिसारनाय बाक्सा जिल्लानि सिङाव थानाय धमधमा नयाबस्ति चाइल्ड डेभेलपमेन्ट अफिसार धमधमा आइसिडिएस मावख' नयाबस्तियाव दिनै अंगनाबादियाव मावनाय फोरोंगिरि आरो आखान्थि मददगिरि बिथांमोनहा थांनाय 2014 मायथाइनिफ्राय नयाबस्ति धमधमा आइसिडिएसनि सिङाव थानाय गं 219 अंगनाबादि सेन्टाराव जानाय मुवा बेसाद रोगानायाव नांनाय भाराखौ मावख'निफ्राय होयैखौ लानानै थाबैनो होनांगौ होननानै खुद्रिसारनाय हाबाफारि लायो। मुख'जाथावदि बिथांमोनहा फोरमायनाय बादिब्ला गासै जानाय मुवा बेसाद रोगानाय गारि भाराया 2014 मायथाइनिफ्राय देग्लाय बोसोरसिम 28,26,000 जागोन होननानै बुंथिबावो। लोगोसे बेखिनि गारि भारानि रांखौ मावख'नि स्टाफफोरा होनो गोसो गैयै आखु दिन्थिगासिनो दं होननानैबो बिथांमोनहा फोरमायबावो। बेनिखायनो बिथांमोनहा बे गारि भाराखौ थाबैनो होनो थाखाय खावलायदों। मुसलपुरनिफ्राय दिबाजुराम गयारिनि खौरां। लगालग पैसाটো आहि যায় खाद्য অহা লগে লগে সিহঁতে পইচা কেৰিং চাৰ্জ বা খাদ্য বনাই খোৱাৰ পইচা পাই যায়, কিন্তু আমি আমাৰ প্ৰজেক্টৰ ধমধমা প্ৰজেক্টৰ কিন্তু লগে লগে কেতিয়াও পইচা নাপাওঁ। সেইকাৰণে আমি 14 চনৰ পৰা এতিয়ালৈকে পইচা পোৱাই নাই। আমি কৰ্মীগিলা 4,000 দৰমহা লৈ আমি শিশুবিলাকক নিজৰ পইচাইদি ৰান্ধি খুৱাই আছোঁ আৰু গাড়ী ভাড়া দিও মানে আমি নিজৰ পইচাইদি মাল নিব লাগে আৰু ৰান্ধি খুৱাব লাগে আৰু মাল লেবাৰৰ পইচাও আমি দিব লাগে। কেতিয়াবা কি আমিতো কিমানকৈ আহে এইটো গম নাপাওঁ, পইচা কেৰিং চাৰ্জ কিমানকৈ আহে এইটো গম নাপাওঁ। কেতিয়াবা আমাক 100 দিয়ে, মাজত আগত মাহত মানে 50 টকা দিছে, কিন্তু আমি গাড়ী ভাড়াটো মানে আমি যিমান আমাৰ চেণ্টাৰলৈকে নিয়াতে পইচা 50 টকা গাড়ী ভাড়াই দি একো নহয়, আমাৰ 200-250 টকা লাগি যায়। কিন্তু তথাপিও আমি এনেকুৱা বহুত মানে হেৰেছমেণ্ট পাই গৈছোঁ। এইকাৰণে আজি আমি এইটো কাৰ্যসূচী ল'ব লগা বাধ্য হৈছোঁ। 2014 চনৰ পৰা আমি যিখিনি কেৰিং খৰচ আৰু ৰন্ধা খৰচ এইখিনি আমি পোৱা নাই। আমি বহুদিন মুখেৰে এওঁলোকক অনুৰোধ কৰিলোঁ যে আমাৰ প্ৰাপ্যখিনি আদায় দিয়ক, কিন্তু তেখেতসকলে কি হেমাহিৰ কাৰণে আমাক খাদ্য পইচাখিনি কেৰিং খৰচৰ পইচাখিনি দিয়া নাই। সেয়েহে আমি আজি এই কাৰ্যসূচী ল'লোঁ। আজি দিম কালি দিম বুলি কৈ আগৰ পৰা আমাক ঠগি এতিয়া এই পৰ্যায় পাইছি, এই পৰ্যায়লৈকে আমাক তেখেতসকলে এই খাদ্যৰ পইচাখিনি দিয়া নাই। টকাটো অফিচত আহি আছে নেকি? টকাটো অফিচত একাউণ্টছত জমা হৈ আছে, কিন্তু আমাৰ চিডিব বাইদেউৰো দিবৰ ইচ্ছা আছে পইচাটো, কিন্তু ষ্টাফৰ গাফিলতিৰ কাৰণে আমাক এই পইচাখিনি ঘূৰাই পঠাইছে। এই পইচাখিনি আমাৰ চিডিব বাইদেউ যিটো ললিতা দেৱী বাইদেউ, তেখেতে আমাক দিম বুলি কথা দিছিল বিহুৰ আগত, কিন্তু তেখেতে বিহুৰ আগত দিম বুলি কৈ যোৱা মঙলবাৰে তেখেতে একাউণ্টছত আটাইবিলাক কৰ্মীৰ সোমাই দিম বুলি তাৰমানে কথা দিছিল, কিন্তু দিয়াৰ পিছত তেখেতক এনেধৰণৰ অফিচ ষ্টাফে কৰিছে, তাৰমানে জুৰুলা কৰিছে যে তেখেতক দিবলৈ অবাধ্য হৈছে। লাষ্টত তাৰমানে তেখেতে কি কৈছে, ডিষ্ট্ৰিক্ট অফিচাৰেও এই আমাৰ যিটো পাছবুক একাউণ্টছৰ বহি তাতে তাৰমানে তেখেত ডিষ্ট্ৰিক্ট অফিচাৰৰ চকু পৰি গ'ল। আমাৰ পইচা হ'ল 28,26,000। এই টকাখিনিত তাৰমানে আমাৰ ষ্টাফৰ পৰা একদম ওপৰ মহলা ডিষ্ট্ৰিক্ট অফিচলৈ চকু পৰি গৈছে। ফলত আমি এই পইচাখিনি আমি কেৰিং খৰচ কিন্তু পোৱা নাই। আমি এজনে 14,600 টকা পাব লাগে এটা চেণ্টাৰে। আমাৰ চিডিব ললিতা বাইদেউৰ গাফিলতি নাই, ষ্টাফৰ গাফিলতি আছে। মূলতঃ আছে হৰে কৃষ্ণ হালৈ। তেখেতৰ কোনোবা ডাঙৰ মানুহৰ হাত আছে নেকি নাজানো আমি। তেখেতৰ কাৰণে তাৰমানে চিডিব বাইদেউ পোৱা নাই, দিব পৰা নাই বুলি আমাক জনাইছে। অহা নাই, কোনো অহা নাই। সেইটো আমাৰ তাৰমানে পচন্দ বিভাগৰহে, আমাৰ যিটো মূল অফিচৰ মানুহ এইবিলাক কোনো অহা নাই আজি।